ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মাহঁতৰ ঘৰত পালোহি, এতিয়া চাহ তাহ খাই আজৰি হৈ এতিয়া ওলাই আহিছোঁ এনেই পদূলিলৈ। মাহঁতৰ ঘৰ আছিলে ফিলবাৰী ভূঞা গাঁৱত। আপোনালোকক দেখুৱাম ইয়াত কি কৰোঁ কি নকৰোঁ। আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনাই ঘৰত আমি এনে ঘৰত আহিলোঁ। কৈ দিয়া আকৌ তোমাৰ ভাল কৈ দিয়া আকৌ। মোৰ আগত জীয়ৰী ফটো একপি দেখিছে, সৰস্বতী পূজাত মাৰিছিলোঁ। এইটো আমাৰ নবলাটো খেলি আছে। হাই কৈ দে বেটা। ঐ মায়ে তাঁত বৈছে। কি সূতা যে মা? হে ষাঠি সূতা। কি কৈছা? মই বহন দিয়া। তুমি তাঁত বব নাজানা নহয়, ধোন ডাঙৰ হ'লে বাবা আকৌ। আমাৰ নবৈ ৰচনা আদা গুচাইছে। বেটা ঐ বেটা গাহৰি মাংস আলু বেটা হেৰি নকৰিবা আকৌ 10 টকা। কেলে কৈছা 10 টকা?